2023 তাৰিখ 15 জানুৱাৰী দেওবাৰৰ দিনাখন দিনৰ প্ৰায় 10:56 নেপালত এটা ভয়ংকৰ বিমান দুৰ্ঘটনা হৈছিল আৰু সেই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল বিমানখনত থকা মুঠ 72 জন লোকৰ আটাইকেইজনে প্ৰাণ হেৰুৱাইছিল। ইয়াৰে 4 জন আছিল বিমানখনৰ কৰ্মচাৰী আৰু বাকী 68 জন আছিল যাত্ৰী। দুৰ্ঘটনাটো সংঘটিত হৈছিল নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা বিমানখন নেপালৰে এখন ঠাই পোখৰালৈ গৈ থকা সময়ত। কাঠমাণ্ডুৰ পৰা বিমানেৰে পোখৰালৈ দূৰত্ব আছিল মাত্ৰ 146 কিলোমিটাৰ। দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকসকলৰ ইমানেই দুৰ্ভাগ্য আছিল যে কাঠমাণ্ডুৰ পৰা পোখৰালৈ বিমানখনক সময় লগা আছিল 24 মিনিট, কিন্তু 23 মিনিট দূৰ অতিক্ৰম কৰাৰ পিছত 24 মিনিট হ'বলৈ মাত্ৰ 13 ছেকেণ্ডমান আগতে পোখৰা বিমানবন্দৰত বিমানখন অৱতৰণ কৰিবলৈ লওঁতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হৈছিল। প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত 4 জন বিমান কৰ্মচাৰীৰ এজন আছিল কেপ্টেইন কমল, এজনী আছিল ফাৰ্ষ্ট অফিচাৰ অঞ্জু আৰু 2 জন আছিল সহকৰ্মী। দুৰ্ঘটনাটোত যিহেতু এজনৰো প্ৰাণ ৰক্ষা নপৰিল, দুৰ্ঘটনাটো হোৱা কিছুদিনলৈকে সঠিককৈ ক'ব পৰা যোৱা নাছিল যে আচলতে কিহৰ বাবে কাৰ ভুলৰ বাবে এই অভিশপ্ত বিমানখন দুৰ্ঘটনাত পতিত হ'ব লগা হৈছিল। পিছত ইনভেষ্টিগেশ্যনৰ কাৰণে বিমানখনত থকা ব্লেক বক্স ছিংগাপুৰলৈ পঠিয়াই দিছিল আৰু এতিয়া ছিংগাপুৰৰ পৰা সকলো ৰিপৰ্ট অহাৰ পিছত বহু কথা পোহৰলৈ আহিছে যে আচলতে পাইলটে কৰা এটা সাধাৰণ ভুলৰ বাবে বিমানখনত থকা 2 শিশুকে ধৰি 5 জন ভাৰতীয়ৰ লগতে মুঠ 72 জন লোকে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আজি মই এই ভিডিঅ'টোত আপোনালোকক বিমানখনত ঘটা ভুলৰ কথাখিনিৰ সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মোৰ নাম প্ৰাঞ্জল আৰু আপোনালোকে চাই থকা চেনেলটো হৈছে টেকনিকেল MBS। বিমান এখনৰ যেতিয়া দুৰ্ঘটনা হ'ব আৰু দুৰ্ঘটনাটোত যেতিয়া বিমানখন ধ্বংস হৈ যাব, তেতিয়া বিমানখনত থকা এবিধ বস্তুৰ কোনো ক্ষতি নোহোৱাকৈ সম্পূৰ্ণ সক্ৰিয় অৱস্থাত ছেভ হৈ ৰয়। সেই বস্তুবিধ হ'ল বিমানখনত থকা ব্লেক বক্স। ব্লেক বক্স হৈছে ব্ৰাইট অৰেঞ্জ কালাৰৰ এটা ডিভাইচ। ই কোনো কাৰেণ্ট ছাপ্লাই নোপোৱাকৈ 30 দিনলৈকে কাম কৰি থাকে। ইয়াক এনেকুৱা ধাতুৰে তৈয়াৰ কৰা হৈছে য'ত নেকি 11,000 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা পালেও ইয়াক কোনো ক্ষতি কৰিব নোৱাৰে। বিমান এখনত ব্লেক বক্স থাকে 2টা, এটা ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু এটা ককপিট ভইচ ৰেকৰ্ডাৰ। ফ্লাইট ডাটা ৰেকৰ্ডাৰত বিমান এখন দুৰ্ঘটনা হ'লে দুৰ্ঘটনা হোৱাৰ সময়ত বিমানখন কিমান অখত আছিল, এয়াৰ প্ৰেছাৰ কিমান আছিল, ফুৱেল কিমান আছিল, ইঞ্জিনত কাৰেণ্ট কিমান % আছিল, এনেকুৱা যিবিলাক বিমানখনত ডাটা নিচিনা কথাবোৰ থাকে, তেনে সকলোবোৰ এই ফ্লাইট ডাটা ৰেকৰ্ডাৰ ব্লেক বক্সত ৰেকৰ্ড হৈ থাকে। আৰু ককপিট ভইচ ৰেকৰ্ডাৰ ব্লেক বক্সটোত দুৰ্ঘটনাটো হোৱাৰ সময়ত বা হোৱাৰ আগত পাইলটৰ মাজত কি কথা বতৰা চলিছিল সকলো ভইচবিলাক ৰেকৰ্ড হৈ থাকে। বিমান এখন ধ্বংস হৈ গ'লে এইটো কাৰণতে বিমানখনৰ অৱশিষ্টখিনিৰ পৰা উদ্ধাৰকাৰী দলে প্ৰথমতে বিচাৰে বিমানখনৰ ব্লেক বক্স। সেইবাবে নেপালত দুৰ্ঘটনা হোৱা বিমানখনৰ ব্লেক বক্স ছিংগাপুৰলৈ পঠিয়াই দিছিল আৰু তাত পৰীক্ষা কৰাৰ পিছত তাৰ পৰা ৰিপৰ্ট আহিছে যে এই ভয়ানক দুৰ্ঘটনা 72 জন লোকে প্ৰাণ হেৰুৱাব লগা হোৱা মেইন কাৰণটোৱে হৈছে ককপিটত থকা পাইলটে কৰা ভুলৰ বাবে। এতিয়া পাইলটে কি ভুল কৰিছিল চাওক। বিমান এখনত পাইলট থাকে 2 জন, ছিনিয়ৰজনক কেপ্টেইন কয় আৰু জুনিয়ৰজনক কয় ফাৰ্ষ্ট অফিচাৰ। কেপ্টেইনজনৰ ইউনিফৰ্মত হাতত 4ডাল ষ্ট্ৰিপ থাকে আৰু ফাৰ্ষ্ট অফিচাৰজনৰ 3ডাল। কেপ্টেইনজনে বিমান এখনত ককপিটৰ লেফ্ট ছাইডত বহে আৰু ফাৰ্ষ্ট অফিচাৰজনে বহে ৰাইট ছাইডত। নেপালৰ বিমানখনৰ কেপ্টেইন আছিলে কমল আৰু ফাৰ্ষ্ট অফিচাৰ আছিলে অঞ্জু। কেপ্টেইনলৈ প্ৰমোশ্যন হ'বলৈ অঞ্জুৰ এইখন আছিল লাষ্ট বিমান। বিমানৰ এজন কেপ্টেইন হ'বলৈ কমেও 100 ঘণ্টা বিমান উৰোৱাৰ অভিজ্ঞতা থাকিব লাগে, কিন্তু দুৰ্ভাগ্যবশতঃ 100 ঘণ্টাৰ শেষৰ 13 ছেকেণ্ডৰ কাৰণে অঞ্জুৰ কেপ্টেইন হোৱাৰ সৌভাগ্য নহ'ল। এইখন বিমান সুকলমে অৱতৰণ হোৱাৰ পিছত অঞ্জুৰ 100 ঘণ্টাৰ বিমান উৰোৱাৰ অভিজ্ঞতা কমপ্লিট হৈ কেপ্টেইনলৈ প্ৰমোশ্যন হোৱাৰ কথা আছিল। যিকোনো বিমান এখন উৰিবলৈ আৰম্ভ কৰাৰ পৰা অৱতৰণ কৰা সময়লৈকে কেপ্টেইন আৰু ফাৰ্ষ্ট অফিচাৰজনে বিমানখন কণ্ট্ৰল কৰিবলৈ আটাইতকৈ ৰিস্কি কামখিনি কৰিব লগা হয় বিমানখন অৱতৰণ কৰিবলৈ লোৱা মুহূৰ্তৰ সময়খিনিত। যদি দুজনৰ মাজৰ কোনোবা এজনৰ অকণমান ইফাল সিফাল হয়, তেতিয়া বিমানখনৰ কোনেও নভবা বিপদজনক ঘটনা ঘটি যাব পাৰে। এই কাৰণটোতে বিমান দুৰ্ঘটনাবোৰ অৱতৰণ কৰা মুহূৰ্তৰ সময়খিনিত বেছিকৈ হয়। অৱতৰণ কৰিবলৈ হ'লে কেপ্টেইনজনে বিমানখনৰ চেকলিষ্টত লিখা থকা কিছুমান অৰ্ডাৰ ফাৰ্ষ্ট অফিচাৰজনক এটা এটাকৈ ফ'ল' কৰিবলৈ কয়। কেপ্টেইনৰ অৰ্ডাৰ পোৱাৰ লগে লগে অফিচাৰজনে কেপ্টেইনৰ নিৰ্দেশবোৰ এটা এটাকৈ ফ'ল' কৰে আৰু ফ'ল' কৰিয়েই অফিচাৰজনে মুখেৰে চেক বুলি এটা শব্দ কয়। যেনে কেপ্টেইনজনে যদি কয় লেণ্ডিং গিয়াৰ ডাউন, তেতিয়া অফিচাৰজনে ককপিটত থকা লেণ্ডিং লিভাৰ ডাউন কৰি মুখেৰে ক'ব চেক। বিমান এখন চলাবলৈ হ'লে বিমানখনৰ ককপিটত যিমানবোৰ ফাংচন বা ইনষ্ট্ৰুমেণ্ট চম্ভালিব লগা হয়, এজন পাইলটৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। সেইবাবে 2জন পাইলটৰ প্ৰয়োজন হয়। নেপালৰ বিমানখনতো পাইলট আছিল কমল আৰু অঞ্জু,
আৰু এই পাইলট দুজনৰ এজনে কৰা ভুলৰ বাবে ৭২ জন লোকে প্ৰাণ হেৰুৱাব লগা দুৰ্ঘটনাটো ঘটিছিল। কি ভুল কৰিছিল? যেতিয়া কাঠমাণ্ডুৰ পৰা পোখৰালৈ যোৱা সেই বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময় হৈছিল, কেপ্টেইন কমলে সেই বিমানখনৰ চেকলিষ্টখন চাই ফাৰ্ষ্ট অফিচাৰ অঞ্জুক নিৰ্দেশ দিছিল লেণ্ডিং গিয়াৰ ডাউন। লেণ্ডিং গিয়াৰ ডাউন মানে হ'ল বিমান এখন ওপৰলৈ উঠাৰ সময়ত বা ওপৰৰ পৰা নমাৰ সময়ত এয়াৰপৰ্টৰ ৰানৱেত বিমানখন প্ৰায় ৫০০ মিটাৰমান প্ৰতি ঘণ্টাত ২৪০ৰ পৰা ৩০০ স্পীডত চকাৰ সহায়ত ৰান কৰিব লগা হয়। ৰান কৰোঁতে ব্যৱহাৰ হোৱা চকাবোৰ হাইড্ৰলিক ছিষ্টেমৰ সহায়ত বিমানখনৰ ভিতৰলৈ সোমাইও থ'ব পাৰে, উলিয়াইও আনিব পাৰে। যেতিয়া বিমানখন ৰানৱেৰ পৰা টেক অফ কৰিব, ওপৰলৈ উঠিব, ওপৰলৈ উঠাৰ পিছতে চকাকেইটা পাইলটে ককপিটত থকা ফাংচন লেণ্ডিং লিভাৰ আপ কৰি ভিতৰলৈ সোমোৱাই দিব। আৰু যেতিয়া বিমানখন ওপৰৰ পৰা ৰানৱেত লেণ্ড কৰিব, তললৈ নামিব, তললৈ নমাৰ ঠিক আগে আগে আকৌ লেণ্ডিং লিভাৰ ডাউন কৰি চকাকেইটা উলিয়াই দিব। বিমানৰ এই চকা সোমোৱাই দিয়া আৰু উলিয়াই দিয়া প্ৰচেছটোকে পাইলটে লেণ্ডিং গিয়াৰ আপ আৰু লেণ্ডিং গিয়াৰ ডাউন বুলি ইংগিত কৰে। নেপালৰ বিমানখনো নামিবলৈ লওঁতে কেপ্টেইন কমলে প্ৰথমতে এই চকাকেইটা বিমানখনৰ পৰা উলিয়াই দিবলৈ অফিচাৰ অঞ্জুক নিৰ্দেশ দিছিল। আৰু অঞ্জুৱেও চকা উলিওৱা লেণ্ডিং লিভাৰ ডাউন কৰিয়েই মুখেৰে চেক বুলি কৈছিল। অঞ্জুৱে চেক বুলি কোৱাৰ পিছত দ্বিতীয়তে কমলে নিৰ্দেশ দিছিল এল্টিটিউড 500, মানে বিমানখনৰ উচ্চতা তলৰ পৰা ৫০০ ফিটত ৰখা। অঞ্জুৱে এইটো কৰিও চেক বুলি কৈছিল। তৃতীয়বাৰত কমলে কৈছিল ইঞ্জিন পাৱাৰ 25% কৰিবলৈ। এইবাৰো অঞ্জুৱে ঠিকেই কৰি চেক বুলি কৈছিল। চতুৰ্থবাৰত যেতিয়া কেপ্টেইন কমলে এটা নিৰ্দেশ দিছিল, অফিচাৰ অঞ্জুৱে ভুলটো কৰি দিছিল তেতিয়া, যাৰ কাৰণে ৭২ জন লোকে প্ৰাণ হেৰুৱাইছিল। কেপ্টেইন কমলে এইবাৰ নিৰ্দেশ দিছিল ফ্লেপ 15 ডিগ্ৰী, আৰু কেপ্টেইনৰ নিৰ্দেশ পাই অঞ্জুৱে ককপিটৰ ফাংচনবিলাকৰ কিবা এটা কৰি চেক বুলি কৈছিল। কিন্তু বিমানখনৰ ব্লেক বক্সৰ ৰিপৰ্টত আহিছে যে দুৰ্ঘটনাটো হোৱাৰ পিছতো ফ্লেপ 15 ডিগ্ৰীলৈ অহা নাছিল, ফ্লেপ আছিলে 30 ডিগ্ৰী। এতিয়া কেপ্টেইন কমলে কি ফ্লেপ 15 ডিগ্ৰীৰ কথা কৈছিলে, আৰু অফিচাৰ অঞ্জুৱে সেইটো নকৰি ককপিটৰ ফাংচনত এনেকুৱা কি কৰি চেক বুলি কৈছিলে, যাৰ কাৰণে ইমান কৰুণ দুৰ্ঘটনাটো ঘটিছিল। ফ্লেপ মানে হ'ল বিমানৰ ব্ৰেকিং ছিষ্টেমৰ এটা পাৰ্ট। আমি ৰাস্তাৰে গাড়ী এখন চলাই থাকিলে যদি গাড়ীখন ক'ৰবাত ৰখাবলগীয়া হয়, তেতিয়া আমি গাড়ীখনৰ ড্ৰাইভিং ছিটৰ পৰাই ব্ৰেক পেডেল প্ৰেছ কৰোঁ। ব্ৰেক পেডেল প্ৰেছ কৰাৰ লগে লগে ৰাস্তাত গাড়ীখনৰ গতিবেগটো কমিবলৈ চকাত থকা ব্ৰেক শ্বটোৱে চকাটোক ঘূৰিবলৈ বাধা দিয়ে, আৰু চকাটোক ঘূৰিবলৈ বাধা দিয়াৰ লগে লগে ৰাস্তাত আমাৰ গাড়ীখনৰ গতিবেগটো কমিবলৈ ধৰে। ঠিক আমাৰ গাড়ীখনৰ চকাত থকা ব্ৰেক শ্বটোৰ নিচিনা বিমানৰ উইংছ দুখনৰ পিছপিনে দুটা অংশ থাকে, যাক কোৱা হয় ফ্লেপ। আমাৰ গাড়ীৰ গতিবেগ কমাবলৈ ব্ৰেক শ্বটোৱে যেনেকৈ চকাটোক ঘূৰিবলৈ বাধা দিয়ে, ঠিক তেনেকৈ বিমানৰ গতিবেগ কমাবলৈ ফ্লেপ দুখনে বায়ু পাৰ হৈ যোৱাত বাধা দিয়ে। আৰু এই ফ্লেপ ব্যৱহাৰ কৰাৰ সময়ত পাইলটে ফ্লেপ দুখন ককপিটৰ পৰা ফ্লেপ লিভাৰৰ সহায়ত কণ্ট্ৰল কৰে। অফিচাৰ অঞ্জুক যেতিয়া কেপ্টেইন কমলে ফ্লেপৰ নিৰ্দেশ দিছিলে, তেতিয়া অঞ্জুৱে ফ্লেপ লিভাৰ ডাউন কৰিব লাগিছিলে। কিন্তু অঞ্জুৱে ফ্লেপ লিভাৰত হাত নিদি ফ্লেপ লিভাৰৰ কাষত থকা কণ্ডিশ্যন লিভাৰত হাত দিছিল, আৰু ফ্লেপ লিভাৰ ডাউন কৰাৰ ঠাইত কণ্ডিশ্যন লিভাৰ ডাউন কৰি দিছিল। কণ্ডিশ্যন লিভাৰ হৈছে ইঞ্জিনলৈকে ফুৱেল ছাপ্লাই কৰা লিভাৰ। যদি বিমানৰ কণ্ডিশ্যন লিভাৰ ডাউন কৰি দিয়া হয়, তেতিয়া বিমানখনৰ ইঞ্জিনলৈকে ফুৱেল ছাপ্লাই বন্ধ হয়, আৰু ইঞ্জিনলৈ ফুৱেল ছাপ্লাই বন্ধ হ'লে ইঞ্জিনে কাম নকৰা হয়। ওপৰত উৰি থকা বিমান এখনৰ যেতিয়া হঠাৎ ইঞ্জিনে কাম নকৰা হ'ব, তেতিয়া বিমানখনৰ কি অৱস্থা হ'ব পাৰে ভাবিলেই ভয় লাগে। সেই একেই দশা হৈছিলে 2023 15 জানুৱাৰী দেওবাৰৰ দিনাখন দিনৰ 10:56 ৭২ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নেপালৰ সেই ভয়ংকৰ বিমান দুৰ্ঘটনাটো। গতিকে বন্ধুসকল, নেপালৰ সেই দুৰ্ঘটনাটোৰ খবৰ আপোনালোকে পাইছিল যদিও আচলতে কোনে কি ভুল কৰাৰ বাবে ঘটনাটো ঘটিছিল চাগে আপোনালোকে সঠিককৈ জানিব পৰা নাছিলে। এতিয়া মই প্ৰাঞ্জল বৰ্মনে ঘটনাটোৰ বহু তথ্য বিচাৰি খুচাৰি উলিয়াই ঘটনাটো ঘটা প্ৰকৃত কাৰণটোৰ সবিশেষ কথাখিনি জনালোঁ। মই আশা কৰিছোঁ আপোনালোকে গোটেইখিনি কথা বুজি পালে। যদি আপোনালোকে আৰু কাৰোবাক এই কথাখিনি জনাব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আগলৈ মোৰ এনেকুৱা ভিডিঅ'বোৰ চাবলৈ ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটো চুই দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।